আজি মই এটা আমৰ মিঠা আচাৰ বনাব লৈছোঁ। আম আচলতে 1 কিলোৱে আছিল, কিন্তু ইমানেই পোক আমখিনি কাটোতে এতিয়া 3টা আমহে ভাল ওলাল। গতিকে আমকেইটা কাটি ল'লোঁ আৰু লাগিব ইয়াত দিবলৈ 1 চামুচতকৈ বেছি চফ, 1 চামুচ সৰিয়হ, অকণমান জিৰা, অকণমান কালজিৰা, 2টা জলকীয়া। আৰু আপোনালোকে আমখিনি চাই মোৰ এইটো পৰিমাণ, আপোনালোকে যিমানখিনি আম লয় তাত পৰিমাণ বঢ়াব লাগিব। এতিয়া যাওঁ বনাবলৈ। গেছটো জ্বলাই থৈছিলোঁ, চিমত দি পেলাই প্ৰথমতে এইখিনি গোটা মছলাখিনি ভাজি লওঁ। মছলাখিনি ধুনীয়া গোন্ধ এটা অহালে ভাজিলেই হ'ল। তাৰপিছত মিক্সিত মাৰি ল'ব লাগিব, খুন্দনাত পিচি ল'লেও হয়। আম যিহেতু কম, আপোনালোকে যিমানখিনি আম তাৰ এটা জোখত মছলাখিনি লৈ ল'ব। এই আচাৰবিধ খাবলৈ বৰ সোৱাদ হয়। ৰুটিৰ লগত খাবলৈ ভাল, ভাতৰ লগত খাবলৈও ভাল। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দি মই আমখিনি ভাজি ল'ম। তেলো আপোনালোকে জোখমতে দিব, মই আম কম কাৰণে কমাই দিছোঁ। 1 চামুচ পাঁচফোৰণ দি দিছোঁ, 2টা জলকীয়া দিছোঁ শুকান, অকণমান মিঠি গুটি দিছোঁ, অকণমান জিৰা গুড়িও দিছোঁ। এতিয়া আমখিনি দি দিছোঁ। আমখিনি যাতে অকণো পানী নাথাকে দেই, মই প্ৰথমতে ধুই পেলাই শুকানকৈ মুঠি লৈছোঁ, তাৰপিছতহে কাটিছোঁ। ইয়াত সোৱাদ অনুসৰি নিমখ দিব, মই ক'লা নিমখ দিছোঁ, আপোনালোকে আমি দাইলত ভাজি খোৱা নিমখটো দিব পাৰে। অকণমান নিমখ, আচাৰত অকণমান নিমখ বেছি হ'লে ভাল। এই চামুচখনৰ 2 চামুচ দিছোঁ। সৰিয়হ অকণমান আগতে দিব লাগিছিল, ভুল হ'ল। আপোনালোকে আগতে দিব সৰিয়হ। অকণমান হালধি গুড়ি দিছোঁ। এতিয়া এভাৰেষ্টৰ কাশ্মীৰী লাল 1 চামুচ দি দিলোঁ। জ্বলা নহয়, ৰংটোৰ কাৰণেহে দিছোঁ। আপোনালোকে জ্বলা জলকীয়া গুড়ি দিলেও দিব পাৰে, সেইটো অপশ্যনেল। এখন চামুচেৰে 2 চামুচ দিলোঁ। এই চামুচখনেৰে ইমানখিনি মই জালুক গুড়ি দিছোঁ। আপোনালোকে গোটা জালুক গুড়ি কৰি দিব পাৰে, মোৰ যিহেতু গুড়ি আছিলে সেইকাৰণে মই এনেকৈ দিলোঁ। দেখিছেনে ৰংটো ইমান ধুনীয়া হৈছে। আমখিনি সিজিছেও। এতিয়া গুড়খিনি আপোনালোকে কাটি ল'ব, মোৰ কাটা নহ'লে এই গুড়খিনি। আগতে কাটি থ'ব, মই এতিয়া কাটি দিছোঁ। গুড়খিনিও জোখমতে দিব, গুড় নিমখ নিজৰ জোখমতে দিব। মোৰ মছলাখিনি আমাৰ ঘৰত ছোৱালী এজনী থাকে, আমাৰ ঘৰতে, তাই পিচি দিছে, খুন্দি দিছে খুন্দনাত। তাই মোক কৈছে মোৰ নামটো ল'ব, সেইকাৰণে তাইৰ নামটো লৈছোঁ। ৰীণা তাইৰ নাম। আজি নগাঁৱত বৰ গৰম পৰিছে। আপোনালোকৰ কেনেকুৱা? আপোনালোকৰ ফালে গৰম ক'বচোন। বতৰটো ডাৱৰীয়া, কিন্তু বৰ গৰম। আজি আমাৰ আমলাপতিত আৰু 2জন পেচেণ্ট পাইছে পজিটিভ, ক'ভিড পজিটিভ। এই বেমাৰটোৰ কাৰণে ভয় সদায় লাগিয়ে থকা হৈছে। সাৱধানে থাকিব লাগে আৰু সেইটোৱে।
আচাৰখিনি এনেকৈ বনাই চাব আপোনালোকে আৰু কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব কমেণ্ট কৰিব মোৰ যদি চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব শ্বেয়াৰ কৰিব তেতিয়া ভাল লাগিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে গুড়খিনি গলিছে মছলাখিনিৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলায় প্ৰথমতে মই এনেকুৱা চাহ চামুচখনেৰে 1.5 চামুচ দিছোঁ গোটেইখিনি মছলা একেলগে দি দিয়া নাই চাই লওঁ এতিয়া আচাৰখিনি ঠিক হওঁতে মই ইয়াৰ 1 চামুচ ভিনেগাৰ দি দিছোঁ এইটো অন্নপূৰ্ণা ভিনেগাৰ যিকোনো ভিনেগাৰ আপোনালোকে ল'ব পাৰে 1 চামুচ দি দিছোঁ ভিনেগাৰৰ পানীটোৰ বাদে আৰু বেলেগ পানী আচাৰত নিদিব দেই আচাৰখিনি নহ'লে বেয়া হৈ যায় বাৰে বাৰে কৈছোঁ আমখিনি যাতে পানী নাথাকে সেইটো মন কৰিব মোৰ আচাৰখিনি অলমষ্ট ৰেডি হৈ গৈছে ইমান ধুনীয়া এটা ৰং আহিছে দেখিছেনে আপোনালোকে মোৰ আচাৰ ৰেডি